মোৰ ননদজনী 1.5 মাহ ধৰি ঘৰতে থাকিল। আজি তাইৰ মনটো বহুত বেছিয়ে বেয়া, কাৰণ আকৌ উভতি যাব লগা হ'ল। হেল্ল' গাইজ, মই দিছে তাইনা আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহিলো মই মোৰ অন্য এটি ভিডিঅ' লৈ। আপোনালোকে জানেই নহয় ভিডিঅ'বোৰ মই ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰো, আৰু শুই উঠাৰ পিছত মোৰ প্ৰথম ডিউটি হ'ল ভাত বনোৱা। এইফালে ভাত বহুৱাই দিছো, আনফালে আকৌ ব্ৰাছপাত হাতত লৈ ঘৰৰ যিখিনি কাম আছে সেই কামখিনিকে কৰিব ধৰিছো। আমাৰ মহিলাখিনিৰ ৰাতিপুৱাৰ কামখিনিত বহুত খৰধৰ লাগি যায়, কাৰণ এইফালে চাহ বনোৱা, বাচ্ছাৰ টিফিন বনোৱা, আকৌ স্কুললৈ ৰেডি কৰাই দিয়া, মোৰ পিছে বহুত খৰধৰ লাগি যায়। আৰু ৰাতিপুৱা যিখিনি কাম কৰো তাৰ পিছত আকৌ মোৰ কামেই নাথাকে। দিনৰ দিনটো কৰিবলৈ একো কামেই নাথাকে, এনেই বৰিং হৈ থাকো। চোতালখন সাৰি আহি দেখিলো ধনে বেটাক ধুনীয়াকে ড্ৰেছ পিন্ধাই দিছে। এতিয়া মোৰ সকলো কামো হৈ গ'ল, ভাতো হৈ গ'ল। ৰাতিপুৱাৰ সময়খিনিত বেটাই নিজে ভাত খাবলৈ বহুত টান পায়, সেইবাবে স্কুলত যোৱা সময়ত ৰাতিপুৱাৰ ভাতখিনি তাক ময়ে খুৱাই দিওঁ। স্কুলত যাওঁতে ভাতখিনি যদি ভালকে খাই যায় তেনেহলে মোৰো কিবা মনটো ভাল লাগি থাকে। এইফালে আকৌ আমাৰ মহাৰাণী উঠিবৰে হোৱা নাই, এতিয়া বৰ ধুনীয়াকে শুই আছে। সাৰ পাই উঠিয়ে কব ভাইজান ক'ত। শুই উঠি যদি ভাইজানক দেখা নাপায় তেনেহলে তাৰ কান্দোন। তাক ভাতখিনি খুৱাই থাকোতে বেটাৰ টিফিনটো ধনে ৰেডি কৰি দিলে। টিফিন দিলেনো কি হব, সদায় ঘৰত ঘূৰাই লৈ আহে। আমাৰ বেটাক যদি স্কুলত টিফিন দি পঠাও তেনেহলে সি টিফিনটো স্কুলত খাব এৰি ঘৰত ঘূৰাই লৈ আহে, সেইবাবে সদায় টিফিন দিয়া নাযায়। বেটাই স্কুলত টিফিন নোখোৱাৰ এটা কাৰণ আছে। কাৰণটো কি জানে? আমাৰ বেটাই গৰম বস্তু খাইহে ভাল পায়। যিহেতু স্কুলত টিফিনটো লৈ যোৱাৰ পিছত খোৱাৰ সময়ত ঠাণ্ডা হৈ যায়, সেইবাবে সি খাব নিবিচাৰে। আৰু যিয়ে নহওক আজি দি পঠাইছো, কি কৰে চাও। আৰু এতিয়া দেখিছেনে সকলো কাম মোৰ হৈ গ'ল। ৰাতিপুৱাৰ সময়খিনিতে খোৱা লোৱাৰ পৰা ঘৰৰ কাম সকলো হৈ যায়। আৰু এতিয়া বেটাক ধনে স্কুললৈ থবলৈ যাব। গৰমৰ বন্ধৰ পিছৰ পৰা আজি প্ৰথমবাৰ স্কুল যাব ওলাইছে। এইফালে বেটাক স্কুলত পঠিয়াই দি আহিলো মই ননদজনীৰ ওচৰলৈকে। তাই এইবাৰ কমেও 1.5 মাহ মান ঘৰতে থাকিলে, আৰু এতিয়া আকৌ উভতি যাবৰ হ'ল, সেইবাবে মনটো অলপ বেয়া কৰি আছে। যিহেতু তাই আজমল ফাউণ্ডেশ্যনত পঢ়ি আছে, সামাৰ ভেকেশ্যনত ঘৰলৈ আহিছিলে, আৰু এতিয়া তাই আকৌ যাব ওলাল। আমাৰ ঘৰখনত মানুহৰ সংখ্যা বহুতেই কম, তাতে আকৌ ননদজনীও বাহিৰতে থাকে। আজি তাইও হোজাই গ'লগৈ। যাব ওলোৱা দেখি মনটো বহুত বেছিয়ে বেয়া লাগিছিলে, তথাপিও মুখত হাঁহিটো লৈ তাইক বাই বাই দিলো। আৰু এতিয়া তাইক আম্মাই থবলৈ যাব। মোৰ ফালৰ পৰা তাইলৈ সদায় এটাই দোৱা, যাতে তাইৰ সকলো মনৰ আশা পূৰণ হয়। মোৰ ননদজনীয়ে বহুত বেছি সপোন লৈ এই যাত্ৰাটো আৰম্ভ কৰিছে। এতিয়া আমি সকলোৱে আশা কৰি আছো তাই যাতে এই যাত্ৰাটোত সফল হৈ আহে। এতিয়া আমাৰ ঘৰখনত মানুহ বুলিবলে কেৱল মাইনা আৰু মই। কেতিয়াবা এনেকে অকলে থাকি বহুত বেছিয়ে বৰিং, সেইবাবে মন গলে আম্মাৰ ওচৰলৈকে যাওঁ। মাইনা আৰু মই গা ধুই উঠি অকনমান টাইম শুই দিলো, আৰু শুই উঠি বাহিৰত আহি দেখিলো বেটাও স্কুলৰ পৰা আহি পালে। ধনৰ কাৰণে এটা টি চাৰ্ট অৰ্ডাৰ কৰিছিলো। ডেলিভাৰী বয়জনে ৰাস্তাতে লগ পাই টি চাৰ্টটো দি পঠালে। ধনে গম নোপোৱাকে দিছিলো, ভাবিছিলো ছাৰপ্ৰাইজ দিম, কিন্তু ডেলিভাৰী বয়জনে তেওঁৰ হাততে দি পঠালে। বেটাক স্কুলৰ পৰা লৈ আহি জিৰণি লবই নাপালে, আকৌ পাৰ্চেলৰ কাৰণে ফোন আহিল। পাৰফিউম দুটা অৰ্ডাৰ কৰিছিলে। বিশ্বাস কৰা, পাৰফিউম বুলি ক'লে আমাৰ ধন পাগল। পিছে পাৰফিউম দুটা বেয়া নাছিলে, দুয়োটা পাৰফিউমৰ স্মেলে বহুত ধুনীয়া আছিল। বাৰু